নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰিয়ংকা অসমীয়া বুঢ়াৰী অন্য এটা ভিডিঅ'ৰ সৈতে আজি আপোনালোকৰ মাজলৈ আহিছোঁ আজি আচলতে মই আপোনালোকক দেখাবলৈ লৈছোঁ মই হাতেৰে বনোৱা কেইটামান গামোচাৰে বনোৱা সেট হয় আচলতে কেনেকৈ বনাইছিলোঁ সেইখিনিটো ভিডিঅ' কৰি নথলোঁ কিন্তু কি বনালো আপোনালোকৰ মাজত দেখাম যিহেতু তাৰ কাৰণে বহুত বেয়া লাগে যেহেতু মই চেনেলটো বনাইছিলোঁ মই DIY ক্ৰাফ্ট সেইখিনিৰ কাৰণে কিন্তু মই কেতিয়াবা বনাও যদিও ভিডিঅ' কৰিবলৈ নহয় মানে সেয়াই আৰু কিন্তু এইটা যেহেতু বনাইছোঁ সেইকাৰণে আপোনালোকক দেখাই দিছোঁ ভিডিঅ' বাৰু ইয়াৰো কৰা নহ'লে সেয়াই আৰু প্ৰথমটো হৈছে এইটো আচলতে মই প্ৰথম বনাইছিলোঁ যোনখিনি মোৰ হোৱাটছআপত আছে সেইখিনিটো দেখিছিলে বাৰু বহুত দিন হ'ল বনোৱা আৰু এইযোৰ হৈছে ফুলিযোৰ এইযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু কেনেকুৱাকৈ পিন্ধিছিলোঁ মই সেইখিনিও লগাই দিম বাৰু এয়া মই পিন্ধিছোঁ এখন ৰিহা চাদৰৰ লগত আৰু ৰঙা ব্লাউজৰ লগত বহুত বেছি ধুনীয়া লাগিছে আপোনালোকে জনাব কেনেকুৱা লাগিছে মোৰ ইয়াৰ ফুলিযোৰ বহুত বেছি ভাল লাগে জনাবচোন বাৰু কেনেকুৱা লাগিছে তাৰপাছত মই এদিন পিন্ধিছিলোঁ এনেদৰে এইখন চাদৰ মেখেলাৰ লগত যোনটো ফটো এতিয়া মানে নাইকিয়া হৈ গ'ল এইটোৰ লগত কেনেকুৱা লাগিছে জনাব তেতিয়া চেইনডালো অলপ বেলেগ ডিজাইনত দিছিলোঁ বাৰু যোনখিনি হোৱাটছআপত আছে সেইখিনি বাৰু আগতেই দেখিছিলে এতিয়া 2 নম্বৰ ছেটটো পিনে এইটো হৈছে ইয়াৰ লগত আচলতে মই ফুলি নাই বনোৱা কাৰণ মই ইমান ফুলি নিপিন্ধো এতিয়াও পিন্ধাই নাই সেইকাৰণে আৰু কেনেকৈ ষ্টাইল কৰিছিলোঁ চাই লওক কেনেকুৱা লাগিছে একেদিনাই ভিডিঅ' বনাইছিলোঁ কাৰণে একেযোৰ কাপোৰৰ লগতে পিন্ধি দেখালোঁ আপোনালোকে মোক ছাজেষ্ট কৰিবচোন কেনেকুৱা কাপোৰৰ লগত পিন্ধিলে বেছি ভাল লাগিব আৰু প্ৰথম ছেটটোতকৈ এই ছেটটোৰ ফিনিচিংটো বেছি ভাল লাগিছে মোৰ মানে কাৰণ মাজৰ যোনটো ফুলটো ন একেলগে পৰিছে প্ৰথমটোত আচলতে মই নেজানিলোঁ কাৰণে অকণমান বেয়া হ'ল তথাপিও মানে সেইটোও মোৰ বহুত প্ৰিয় যিহেতু প্ৰথম বনাইছিলোঁ সেয়াই আৰু মোৰ ফেভৰেট 3 নম্বৰ ছেটটো হৈছে এইটো হৈছে জোনবিৰি ডিজাইনত বনাইছিলোঁ বহুত বেছি ভাল লাগে এডাল আচলতে মই চেইনডালতহে এটাচ কৰি থৈছোঁ ইয়াৰ লগত কি দিওঁ এতিয়ালৈকে ভাবা নাই কিন্তু চেইনডালৰ লগত পিন্ধাটো বহুত বেছি ধুনীয়া লাগিছে আপোনালোকে চাই ল'ব আৰু এয়া মোৰ সবাতোকৈ প্ৰিয় ছেটটো হৈছে এইটো জোনবিৰি এনেও মোৰ অসমীয়া গহনাত জোনবিৰিটো বহুত বেছি প্ৰিয় সৰুতে জোনবিৰিৰ কাৰণে আচলতে বহুত মানে মাহঁতৰ পৰা গালি খাই থোৱা আছে জোনবিৰি লাগে কৈ এয়া চাদৰখন মই দেখাই দিলোঁ আগটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু কিহৰ লগত পিন্ধিলে বেছি ভাল লাগিব অলপমান ছাজেষ্ট কৰিবচোন ইয়াৰ ফিনিচিংটো মোৰ ভাল লাগে কিন্তু ফুলি বনোৱা নহ'লে যদি সময় পাওঁ পিছত বনাম চাগে এয়াই আছিলে আজিৰ ভিডিঅ' আপোনালোকৰ কেনেকুৱা লাগিলে জনাব কোনটো বেছি ভাল লাগিলে বা কিবা যদি বেয়াও লাগিছে আপোনালোকে কমেণ্ট কৰি দিব তেতিয়া মই শুধৰাবলৈ চাম আৰু সেয়াই আৰু কেনেকৈ বনাইছিলোঁতো সেইখিনি ভিডিঅ' কৰা নহ'লেই কিন্তু কি বনালোঁ আপোনালোকক দেখাই দিলোঁ সেয়ে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব থেংক ইউ